হ্যালো গাইজ, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আজি আমি আলোচনা কৰিম ক্লাছ 12ৰ অসমীয়া চেপ্টাৰ 4 হস্তিবিদ্যাৰ্ণৱৰ পুথি পাঠত থকা সকলো প্ৰশ্নোত্তৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। প্ৰথমতে আমি অতি চমু প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম, যাৰ প্ৰতিটো প্ৰশ্নৰ মাৰ্ক হ'ল 1 নম্বৰ। 1 নম্বৰটো দিছে হস্তিবিদ্যাৰ্ণৱ পুথি শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। ইয়াৰ উত্তৰটো এনেকুৱা, তোমালোকে লিখি ল'বা। হস্তিবিদ্যাৰ্ণৱৰ পুথি শীৰ্ষক পাঠটি যোগেন্দ্ৰ নাৰায়ণ ভূঞা সম্পাদিত সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ নামৰ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে। 2 নম্বৰটো, হস্তিবিদ্যাৰ্ণৱৰ পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমতে ক'ত প্ৰকাশ পাইছিল। ইয়াৰ উত্তৰ তোমালোকে লিখি ল'বা। শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত 1953 চনত প্ৰকাশ পাইছিল। 3 নম্বৰটো, কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি। ইয়াৰ উত্তৰ তোমালোকে লিখি ল'বা, ডক্টৰ সূৰ্যকুমাৰ ভূঞা। 4 নম্বৰটো, ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম কি। ইয়াৰ উত্তৰ তোমালোকে লিখি ল'বা, এংলো আছামিজ ৰিলেশ্যনছ 1771-1826। 5 নম্বৰটো হ'ল, হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল। ইয়াৰ উত্তৰ হ'ব, সুকুমাৰ বৰকাঠে ৰচনা কৰিছিল। এতিয়া আমি চমু প্ৰশ্নসমূহ আলোচনা কৰিম। এইবোৰ 2 নম্বৰীয়া প্ৰশ্ন। 1 নম্বৰটো দিছে, হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে আৰু কেতিয়া ৰচনা কৰিছিল। ইয়াত 2টা কথা আছে। কোনে ৰচনা কৰিছিল? সুকুমাৰ বৰকাঠে। কেতিয়া ৰচনা কৰিছিল? 1656 শকত, অৰ্থাৎ 1734 খ্ৰীষ্টাব্দত। 2 নম্বৰটো হ'ল, পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব, শংখচূড় বধ আৰু গীত গোবিন্দ। 3 নম্বৰটো, হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল। ইয়াৰ উত্তৰ হ'ব, দিলবৰ আৰু দুচাই নামৰ 2জন চিত্ৰকৰে অংকন কৰিছিল। 4 নম্বৰটো, হস্তিবিদ্যাৰ্ণৱ পুথিত কোন কেইজন লোকৰ চিত্ৰ অংকিত হৈছে। ইয়াৰ উত্তৰ হ'ব, গ্ৰন্থকাৰ সুকুমাৰ বৰকাঠ, চিত্ৰকৰ দিলবৰ আৰু দুচাই, স্বৰ্গদেউ শিৱসিংহ, বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছে। 5 নম্বৰটো, হস্তিগ্ৰন্থ বুলিলে কি বুজা। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, এক্সামত আহে। ইয়াৰ উত্তৰ হ'ব, হস্তিগ্ৰন্থ বুলিলে হাতীৰ লক্ষণ, চিকিৎসা, পালন পোষণ, ব্যৱহাৰ আদি বিভিন্ন দিশ সামৰি ৰচনা কৰা পুথিক বুজায়। এই গ্ৰন্থবোৰত হাতী সম্পৰ্কীয় বিশদ জ্ঞান সন্নিৱিষ্ট কৰা হয়। এতিয়া আমি দীঘল প্ৰশ্নসমূহ আলোচনা কৰিম। এই কুৱেশ্যনবোৰ 4 বা 5 নম্বৰ দিয়া হয় মাৰ্ক। 1 নম্বৰটো দিছে, ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা। 2খন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা। এই এনচাৰটো এনেধৰণে হ'ব, তোমালোকে লিখি ল'বা। মই তোমালোকক কৈ নাথাকোঁ, তোমালোকে লিখি ল'বা। ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা আৰু পুথি 2খনৰ নাম লিখিবা। এটা হ'ল হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ আৰু ঘোঁৰা নিদান। 2 নম্বৰটো দিছে, ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰা। সেয়া উত্তৰ তোমালোকে লিখি ল'বা। মই যেনেদৰে লিখিছোঁ তেনেদৰে লিখি ল'বা। তাৰপিছত 3 নম্বৰটো দিছে, হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া। ইয়াৰ উত্তৰটো তোমালোকে লিখি ল'বা তেনেকে। তাৰপিছত 4 নম্বৰটো দিছে, মংগলদায়ক হাতীৰ লক্ষণ সম্পৰ্কে হস্তিবিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা। মানে ইয়াত হস্তিবিদ্যাৰ্ণৱৰ যিটো তোমালোকৰ চেপ্টাৰ, তাত মংগলদায়ক হাতীৰ লক্ষণৰ সম্পৰ্কে লিখিব দিছে, তোমালোকে লিখি ল'বা। 5 নম্বৰটো দিছে, হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্য শৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা। এই এনচাৰটো হস্তিবিদ্যাৰ্ণৱ চেপ্টাৰটোৰ চমুকৈ তোমালোকক লিখিব দিছে, তোমালোকে লিখি ল'বা। ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা, তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। তেতিয়া এনেধৰণৰ আৰু নতুন ভিডিঅ' তোমালোকে পাই থাকিবা।